যেন স্বদেশীক বিদেশী সজোৱাৰ গভীৰ ষড়যন্ত্ৰ চিৰাঙৰ পূব বেংকৰ বাৰীত এতিয়া ডি ভোটাৰৰ আতংক এইখন গাঁৱৰ পৰাই কোচ ৰাজবংশী মহিলা অন্নবালা ৰায়ক চুচুৰাই ঘৰৰ পৰা প্ৰেৰণ কৰা হৈছিল ডিটেনশ্যন কেম্পলৈ একেখন গাঁৱৰে এতিয়া ৰাধাকান্ত ৰায় নামৰ ব্যক্তিজনৰ পৰিয়াললৈ আহিছে বিদেশী জাননী এই জাননী প্ৰেৰণ কৰাৰ পাছতেই চাপত পৰি ব্যক্তিজনে শনিবাৰে নিশা আত্মহত্যাৰ অপচেষ্টা চলায় তেতিয়া মই প্ৰথমতে এসপ্তাহ সময় দি ডেটটো দিছোঁ আৰু যোৱা তাৰিখত কেৱল অন্নবালা ৰায় বা ৰাধাকান্ত ৰায়ে নহয় কোচ ৰাজবংশী অধ্যুষিত গাঁওখনৰ 20ৰ পৰা 25 জনকৈ লোকলৈ আহিছে সীমান্ত আৰক্ষীৰ জাননী সজাগতাৰ অভাৱৰ লগতে শিক্ষাৰ পোহৰ কমকৈ পৰা অঞ্চলটোত গৰিষ্ঠ সংখ্যক লোকেই প্ৰয়োজনীয় নথি পত্ৰ ন্যায়ালয়ত জমা দিবলৈ অক্ষম যাৰ ফলত গাঁওখনৰ বহু লোকে এতিয়া বিদেশী হৈ ডিটেনশ্যন কেম্পত দিন কটাবলগীয়া হৈছে এতিয়া আমাৰ কচন জনগোষ্ঠীৰ ৰাইজসকল আতংকিত হৈ পৰিছে যিসকলক ডি ভোটাৰত নামত মানে নটিছ প্ৰেৰণ কৰিছে এনআৰচিৰ নাম অন্তৰ্ভুক্তকৰণ কৰা নাই এনআৰচিৰ নাম অন্তৰ্ভুক্তকৰণ কৰাৰ কাৰণে কোনো ধৰণৰ নথি পত্ৰৰ প্ৰয়োজনীয়তা নাই তৎসত্ত্বেও এটা প্ৰক্ৰিয়াৰ মাজেদি আমাৰ কচন জনগোষ্ঠীসকলে সকলো তথ্যপাতি প্ৰদান কৰি আহিছে য'ত কচেচংশীসকলক ওৱাই প্ৰদান কৰাইছে সেই ক্ষেত্ৰত কচেচংশীসকলক আজি কুকুৰ মেকুৰীৰ দৰে এতিয়া টানি চুচুৰি লৈ গৈ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাটো আমি সদৌ কচেচং ছাত্ৰ নেকি সহ্য কৰা নাছিলো বৰ্তমানে নকৰো আৰু ভৱিষ্যতে নকৰিম স্বদেশীক বিদেশী সজোৱাৰ গভীৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে অভিযোগ স্থানীয় ৰাইজৰ এইটো আমিতো চৰকাৰে ষড়যন্ত্ৰ বুলি ভাবো যে কোচ ৰাজবংশীসকলক ভাগ ভাগ কৰি আমাক নিষেধ কৰা এটা পলিচি কৰিছে কোনো কাৰণতে বিদেশী হোৱা নোৱাৰে এই প্ৰপাৰ ডকুমেণ্টছ আছে গোটাইখিনি এই ক্ষেত্ৰত তথাপি কিয় মানে আজি টানি ধৰি মানে কিয় লিব লগা হ'ল দেওবাৰে আক্ৰাসুৰ নেতৃবৰ্গ উপস্থিত হয় এই বিশেষ গাঁওখনত যোৱা 23 জুনত বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা অন্নমালা ৰায়ক বিনা চৰ্তে মুক্তি দিবলৈ আহ্বান জনাইছে সংগঠনটোৱে ইয়াৰ অন্যথাই প্ৰতিবাদৰ হুংকাৰ আক্ৰাসুৰ 4 তাৰিখৰ ভিতৰত বিনা চৰ্তে অন্নবালা ৰায়ক মুক্তি প্ৰদান কৰিব লাগে অন্যথা 4 তাৰিখে আমি চিৰাং জিলাৰ উপায়ুক্তৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিম ৰাইজৰ অভিযোগ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবৰ বাবে এই ষড়যন্ত্ৰ চলোৱা হৈছে আসলতে এইটো পূৰ্ব পৰিকল্পিত আসলে এটা ষড়যন্ত্ৰ বুলি ক'ব পৰা হয় এই ঘটনাটো এতিয়া বিজেপি চৰকাৰে কিছুমান মানে ভীতিগ্ৰস্ত কৰাৰ কাৰণে তাৰমানে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন যাতে আমাৰ কোচ ৰাজবংশীসকলে যাতে বিৰোধিতা কৰিব নোৱাৰে তাৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ কৰিছে বিদেশী ঘোষিত হোৱাৰ ভয়ত এতিয়া অঞ্চলটোৰ ৰাইজৰ টোপনি সৰিছে প্ৰশ্ন উঠিছে এই দৰিদ্ৰ পৰিয়ালসমূহে কেনেকৈ ন্যায় পাব বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট